खुलुमबाय पडसा स्टुडियो दं आं प्रिमा बसुमतारी बाक्सा जिल्लानि कक्लाबारियाव बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ गासैबो फरायसालिनि गाहाय फोरोंगिरिफोरजों सावरायलायदों। प्रमद बर' दैदेननाय बिटिसि खुंथाया सोलोंथाइनि फारसे फारफ्रोमबो बिथिंखौ फोजौखांनायनि थाखाय जर'खा थांखि लादों। बेनिनो बाहागो महरै दिनै बाक्सा जिल्लानि सिङाव थानाय 22 नं कक्लाबारि बियाबनि गासैबो गुदि गोजौ आरो गोजौसिन फरायसालिफोरनि गाहाय फोरोंगिरिफोरजों कक्लाबारि सापागुरि कलेजनि अडिटोरियाम हलाव मोनसे सावरायलायनाय हाबाफारि खुंफुंलाङो। बे हाबाफारियाव गाहाय आलासि महरै बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर' आरो आसामनि केबिनेट मन्त्रि उर्खाव ब्रह्ममोनजों लोगोसे बियाबनि माखासे दैदेनगिरिफोराबो बाहागो लादोंमोन। खौरांगिरिफोरजों मोगा-मोगि लानायाव मन्त्रि इउजि ब्रह्मआ बारग' एनडिबिनि केडार एम बाथाखौ समाजनि गुबै बोहैथियाव गिदिंबोफिननो खावलायहरनायजों लोगोसे खुंफुंनो गोनां बाइ इलेक्शनाव इउपिपिएल दोलोनि देरहानाया रोखा होननानै बुङो। বিটিসি তো মানে এইটোতে এবষ্ট্রাক্ট বাজেটত আহি যাব বিটিসিৰ কাৰণে বাজেট স্পীচত যদিও ফাইনেন্স মিনিষ্টাৰে দিয়া নাই তথাপিও বিটিসিয়ে যিখিনি প্ৰস্তাৱ দিছে সেইখিনিতো বাজেটত আহি যাব আৰু এইটো এবষ্ট্রাক্ট বাজেট আহি যাব এইটো বাইফাৰ্কেশ্যন যিটো মানে বাজেট এলোকেশ্যন এইটো আহি যাব। আপোনালোক সন্তুষ্ট নে বাজেটখনক লৈ? বাজেট মইতো কেবিনেট মিনিষ্টাৰ মৰে গভৰ্ণমেণ্ট বা এইটো বাজেট কাৰণ এইটো জনমুখী বাজেট আৰু এইটো ইয়াত বেচিকেলি মানে মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত যথেষ্ট ব্যৱস্থা লোৱা হৈছে। যেনেকৈ মানে স্বনিৰ্ভৰশীল নাৰীৰ যিটো এটা আঁচনি কৰা হ'ল আৰ্টপেড আৰু AGMCৰ থ্ৰুৱেদি শিপিনীসকলে মানে বোৱা কাপোৰবোৰ কিনি পেলাই শিপিনীসকলক লাভান্বিত কৰাৰ এটা আঁচনি। আনফালেদি ক'ভিড অতিমাৰীৰ কাৰণে আক্ৰান্ত হোৱা মানুহৰ কাৰণে ক'ভিড যিটো বিধৱাসকলৰ আঁচনি বা শিশু আঁচনি তাৰ বাহিৰেও ইয়াত মানে বহুতখিনি মানে ডেভেলপমেণ্ট উন্নয়নমুখী এটা আঁচনি সেইটো লোৱা হ'ল। সেইকাৰণে আঁচনিটো জনমুখী আঁচনি আৰু এইটো খুব মানে জনপ্ৰিয় আঁচনি মানে বাজেট হ'বলৈও গৈ আছে। সেইকাৰণে বাজেটটো লৈ পেলাই মই সন্তুষ্ট। নাই মানে বাঘা জংঘললৈ গৈছে আকৌ হাতত অস্ত্ৰ লৈছে এইবিলাক মই খবৰটো পাই আছোঁ। বাতৰি কাকত সংবাদ মাধ্যমত আলোচনা যথেষ্ট হৈছে। দুই এজন মানুহ ক'ৰবাত তেওঁৰ লগত যোৱা বুলিও শুনিছোঁ। কিন্তু এটা ভাল খবৰো হয় যে তেওঁলোকৰ মাজত মানে এইটো আকৌ এটা মানে বিবেচনা হোৱা বুলি মই শুনি আছোঁ। পুনৰ বিবেচনা তেওঁলোকে আকৌ মূলসুঁতিলৈ অহাৰ কাৰণে ইচ্ছুক। সেইকাৰণে চৰকাৰৰ তৰফৰ পৰাই হওক বা বিভিন্ন মহলৰ তৰফৰ পৰা তেওঁলোকক আকৌ মূলসুঁতিলৈ ঘূৰাই অনাৰ কাৰণে ব্যৱস্থা আমি কৰি থকা হৈছে। মই ভাবোঁ যে এইটো ভাল খবৰ আহিব। নাই বহুত কিবা হয়তো বা ভুল বুজাবুজি আছে। মই নাভাবোঁ যে এই অঞ্চলত কোনোবা দুই এজনে অসন্তুষ্ট হৈ পেলাই জংঘলত ঘূৰি গৈছে যদিও ইয়াত মানে আগৰ দৰে এটা ইয়াত বিভীষিকাময় পৰিস্থিতি হ'ব বা সম্পূৰ্ণভাৱে ফুল ফ্লেজড এটা আৰ্ম ষ্ট্ৰাগল হ'ব সেইটো মই নাভাবোঁ। এনেকুৱা হোৱাৰ কোনো এটা সম্ভাৱনা নাই কাৰণ পৰিস্থিতিও এনেকুৱা নকয়। কাৰণ ইয়াৰ জনগণৰ ৰাইজ এতিয়া উন্নতি বিচাৰে, শান্তি বিচাৰে আৰু কোনো ধৰণৰ সংঘাত বা সংঘৰ্ষ নিবিচাৰে। এইটো কাৰণে আমি আশাবাদী। চব NLFB হিচাপে কৰি আছে না NLFB নাম লৈ পেলাই কৰি আছে। কিছুমানতো মানে ভুৱা কিছুমান উগ্ৰপন্থী হৈও ধন দাবী কৰা ধৰা পৰিছে। তেনে ক্ষেত্ৰত মই আজি বিটিচিৰ যিটো পুলিচ প্ৰশাসন তেওঁলোকক আকৌ কঠোৰ হ'বলৈ মই আহ্বান জনাম আৰু এইবিলাক ৰোধ কৰিব লাগে। নিৰীহ মানুহ কোনো মানুহ যাতে টেলিফোন বা চিঠি বা কোনোবা অচিনাকি মানুহৰ দ্বাৰা ধন দাবী যদি আহে পইচা নিদি পেলাই আমি সমাজ হিচাপে শক্তিশালীভাৱে থিয় দিব লাগে। এই বাধা তেওঁ যদি কিবা এটা ভুল বুজাবুজিৰ কাৰণে আকৌ জংঘললৈ গৈছে তেওঁ আকৌ ঘূৰি আহক। এতিয়া শান্তিৰ প্ৰক্ৰিয়া চলি আছে আৰু বিটিচি শাসনৰ জৰিয়তে আৰু অসম চৰকাৰ ভাৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে যে বড়ো চুক্তিটো আখৰে আখৰে ৰূপায়ণ কৰিব। তেনে ক্ষেত্ৰত আজি অসম চৰকাৰে নিজৰ বাজেটত NDFB ৰিহেবিলিটেশ্যনৰ নামতো এটা ধন ধাৰ্য কৰিছে। তেনে ক্ষেত্ৰত তেওঁ আকৌ অসন্তুষ্ট হ'ব লগা কোনো কথা নাই। তেওঁৰ ওপৰত যদি কিবা এটা ভুল হৈ গৈছিল
বা তেওঁ যদি কিবা এটা ভুল বুজিছে এইটো পৰিহাৰ কৰি পেলাই আকৌ মানে শান্তিৰ পথলৈ আহিব লাগে স্বাভাৱিক জীৱন যাপন কৰিবৰ কাৰণে আৰু উন্নতিৰ যিটো ৰাজনীতি এতিয়া চলি আছে ইয়াত চামিল হ'ব লাগে সাংসদ নৱকুমাৰে এটা কথা কৈছে বড়ো ভূমিৰ পৰা বহু যুৱক নিৰুদ্দেশ হৈছে এইটো কিবা অপপ্ৰচাৰ কৰি আছে এইটো সঁচা নহয় তেওঁ এইটো উদগনি দি আছে ডাইৰেক্টলি ইনডাইৰেক্টলি সেইটো দিয়াটো ঠিক নহয় আৰু নৱশৰণীয়া আজি এজন সাংসদ হিচাপে ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰিছে তেওঁৰ বিৰুদ্ধে মোৰ ক'ব লগা একো নাই আৰু আগৰ দৰে আমাৰ সম্পৰ্ক নহয় আগত যেনেকৈ আমাৰ ৰাজনৈতিক এটা যুদ্ধ চলিছিলে সেই যুদ্ধবোৰ নাই তেওঁ মানে যথেষ্ট প্ৰচেষ্টা চলাই পেলাই এই যুদ্ধখন নোহোৱা কৰিবৰ কাৰণে চেষ্টা চলাইছে এতিয়া আমি এক ক্ষমতাত উপনীত হ'ল ইয়াত শান্তি আহিব লাগে আমি আৰু অশান্তি নিবিচাৰোঁ তেনে ক্ষেত্ৰত এনেকুৱা কাৰ্যকলাপটো উদগনি দিয়া ধৰণে বক্তব্য ৰখাটো মানে উচিত নহয় তেওঁ তাৰ পৰা অলপমান দূৰত থাকিব লাগে আৰু লগতে তেওঁ আজি একেলগে আহি পেলাই শান্তিটো স্থাপন কৰিবৰ কাৰণে আগবাঢ়ি আহিব লাগে উপনিৰ্বাচনত কোনো প্ৰভাৱ নপৰে আৰু এই উপনিৰ্বাচনত UPPL যে জয়ী হৈ যাব ইয়াত কোনো সন্দেহ নাই